আজি আহিছোঁ টেলিগ্ৰাম নেশ্যনেল আমি যাম আচলতে আজি বৰপেটি নামঘৰলৈ। এতিয়া মই পাইছোঁহি আমাৰ মামীৰ ভায়েকৰ ঘৰ, আচলতে মামাই হয় আমাৰ মামাৰ ঘৰলৈ। এতিয়া তাৰপিছত আমি বৰপেটি নামঘৰ যাম। এইখিনিতে মই অকণমান ৰ'ব লগা হ'ল। ককা এজন পৰি গ'ল, মানে পটককৈ চাইকেলৰ পৰা। মই দৌৰি গৈ পেলাই তেখেতক উঠাব লগা হ'ল। উঠাই তেখেতক দুখ পোৱা জেগাবিলাকত অলপ ডিটল দি ধুৱাই পেলাই মানে বেণ্ডেজেৰে বান্ধি দিলোঁ। বেণ্ডেজ মোৰ লগতে আছিলে অলপমান। ফাৰ্ষ্ট এইড বক্সটো আচলতে লগত ৰখা যায়। তেখেতে যেতিয়া অলপ সুস্থ যেন পালোঁ, মই এতিয়া আকৌ বৰপেটিলৈ গৈ আছোঁ। বৰপেটি নামঘৰৰ ওচৰ পাইছোঁহি আমি। গাঁৱৰ এক ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা। ইমান ভাল লাগিছে নহয়, বুজাব নোৱাৰোঁ মানে। এয়া বৰপেটিৰ মেইন গেটৰ সন্মুখ পাই আমি ভিতৰলৈ সোমাইছোঁ। চাৰিওফালে মই আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। চাব, ইয়াৰ পৰা অলপ সোমাব লাগে বৰপেটিলৈ। আমি গৈ আছোঁ। এয়া বৰপেটি বাটচৰা, আপোনালোকে দেখিছে। আমি এইফালে যাম এতিয়া। এয়া আমাৰ পৰিয়াল, আমাৰ ভণ্টি মণিকা, মাইনা, এই দুটা ভাইটি। সেয়া আগত মা গৈ আছে, মামী গৈ আছে, আৰু মামীৰ ভায়েকৰ তেওঁৰ মিছেছ মামীয়ে হয় আমাৰ। আমি বৰপেটিলৈ গৈ আছোঁ এতিয়া। এতিয়া আমি বৰপেটিলৈ গৈ আছোঁ। চাৰিওফালে গছ দেখিছেনে? বৰ ধুনীয়া দেই, সঁচাকৈ বৰ ধুনীয়া। এবাৰ আহিবচোন, বৰ ধুনীয়া। বহুত মাহাত্ম্য আছে এই থানৰ। সকলোৱে যি বিচাৰে ইয়াত তাকেই পায়। পালে সকলোৱে নিমখ দি যায়হি। শাৰী শাৰী বকুল গছ। নাম লৈছে, এয়া জিৰণি চৰা। ধুনীয়া দেখিছোঁ। নাম লৈছে। সকলোৱে কৰা নিমখ দান।
নামঘৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, সেইকাৰণে আমি এতিয়া ইয়াতে বাহিৰত চাকি জ্বলাবলৈ যিখিনি জেগা দিছে তাতে চাকি জ্বলাই লওঁ। ইয়াতে চাকি বন্তি জ্বলোৱা হয়। এয়া মূল ভেটি। এই গছি যে বন্তি আপোনালোকে দেখিছে, এই গছি অখণ্ড বন্তি। বৰভেটিৰ এয়া মূল ভেটি। এই মূল ভেটিৰ কাহিনী মই আপোনালোকক অলপ পিছতে ইয়াৰ নামঘৰৰ এজন নামঘৰীয়াৰ পৰা মই আপোনালোকক শুনাম। এয়া মানুহে কয় ইয়াতে দিনৰ বেলা বুঢ়া ডাঙৰীয়া জিৰণি লয়, বুঢ়া ডাঙৰীয়া থাকে হেনো ইয়াতে। সেইকাৰণে বৰ জয়াল যেন লাগে মানে জেগাডোখৰ। ইয়াতে আগত এজোপা গছ দেখিছোঁ, তাতে গামোচা বান্ধি থৈছে। ইয়াতে বহুতে গামোচা বন্ধা দেখিছোঁ। মই আচলতে আজি প্ৰথমবাৰ বৰভেটি আহিছোঁ, যদিও আমাৰ ঘৰৰ প্ৰতিজন সদস্য বছৰে আহিব বিচাৰে। বৰভেটিত ন পাতে, ন খাবলৈও আহে। এয়া বহুতে হয়তো মনৰ আশা পূৰ্ণ হ'বলৈ এই গছজোপাত গামোচা বান্ধে। আপোনালোক আহিব এবাৰ। ছুটি লাগি আছে কিছুমান, দুখ তাই নদৌৰিবা, মই ৰাইজে গম পাওক বুলি এইখিনি কৈছোঁ। সহস্ৰজন আহক ইয়ালৈ, মই বিচাৰোঁ মনৰ আশা পূৰ্ণ হওক তেওঁলোকৰো। ৰাস্তাতে নিমখ পেলাই থৈছে। আচলতে নিমখ দান দি বহুতে কয় মানে যে ইয়াত বহুতে ভেটিত নিমখ দিব বিচাৰে, আচলতে ভেটিটোত নিমখ দিবলৈ নিদিয়ে। তাত লিখা আছে বৰ্ডত যে নিমখ আপোনালোকে গছৰ তলত নেপেলাব, এইটো অপৰাধ। কাৰণ হয়ো গছবিলাক মৰি যায় নিমখ পালে, গতিকে যি হিচাপে দিছে তেওঁলোকে সেই হিচাপে দিলে ভাল। গছজোপা দেখিছে কেনেকৈ মৰি গৈছে, অথচ তেনেকেই গজি মানে মৰা নাই, তেনেকেই আছে। এইখন পথাৰতে মানুহে ন খোৱা সময়ত ন খায়। এইখন পথাৰতে ইফালে চাবচোন, এইফালে গছবিলাক কিমান প্ৰকাণ্ড প্ৰকাণ্ড, একদম পুৰণি গছ, বৰ বৰ গছ। ভেটিৰ চাৰিওফালে ঘূৰি আমি আকৌ সেই অখণ্ড বন্তিগছিৰ ওচৰ পাইছোঁহি। এতিয়া আকৌ অলপ নামঘৰত বহোঁগৈ, নাম শুনো।
মামী এই নামঘৰত কোন মাহত ন লাগে? আঘোণ মাহত ন লাগে। ন লাগোতে চাগে বহু মানুহ ভিৰ হয়। গোটেই হয়। আৰু আপোনাৰ শুনা পাইছিলোঁ আগতে হেনো ঘৰত কিবা সকাম নিকাম পাতিলে ইয়াত কিবা বস্তু বিচাৰিলে দেৱতাই দিয়ে। হয়, কি ধৰক যি বস্তুৱে লাগে, ধৰক এই টৌ লাগে, শৰাই লাগে, বাতি কাঁহী লাগে, ধৰক গামলা লাগে, যি দৰকাৰ ধৰক চব উলিয়াই দিয়ে তেওঁলোকে। আৰু তেওঁলোকৰ যিখিনি কাম সেইখিনি হোৱাৰ পাছত তেওঁলোকে বস্তু চমজাই দিয়ে আৰু বস্তু তেওঁলোকে সামৰি থৈ দিয়ে। এতিয়া মানে উলিয়াই নথয় আৰু বস্তু তেওঁলোকে জেগালৈ লৈ যায়। ৰাতি মানে তামোল পাণ এটা দি পেলাই ইয়াত কৈ যাব লাগে, তাৰমানে কৈ থ'ব লাগে, কৈ থ'ব লাগে। তেতিয়া মানে ৰাতিপুৱালৈ বস্তুখিনি গোটেইখিনি কটাৰীলৈকে দিয়ে বোলে। এইখিনি কোনোবাই হেনো বস্তু লোভ কৰিলে সেইকাৰণে হেনো নিদিয়া হ'ল। হয় হয়। মানে ইয়াতে এয়া মাহাত্ম্য ইয়াৰ মানে মাহাত্ম্য কাৰোবাৰ ধৰক কিবা এটা যদি মানে হেৰি হয় মনৰ মান চাকি হয়, নিমখ দিব লাগে ইয়াত। নিমখ দিব লাগে। কেতিয়াবা সতি সন্তানৰ কাৰণেও যদি কোনোবাই ভাবি মানে শৰাই টুকুৰা দিয়ে পূৰা হয়, সম্পূৰ্ণ হয় মনৰ আশা। এতিয়া প্ৰসাদ বিতৰণ হৈছে, আমাক প্ৰসাদ দিছে। এতিয়া মই ৰ'ম বাৰু, যিমান দেৰি ৰ'ব লাগে আপুনি। হয় 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 হয়, ঠিক আছে। মোৰ পাতত জৰুৱা কলটো পৰিলে। বৰভেটিৰ বিষয়ে মই আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিম। এই ভেটি কেতিয়া স্থাপন হৈছিলে, কোনে স্থাপন কৰিছিলে, কি কাৰণে স্থাপন হ'ল, আৰু এতিয়া কেতিয়াৰ পৰা এনেকৈ জ্বলি আছে? এগছি অখণ্ড বন্তি জ্বলি থকা দেখিছোঁ। এই অখণ্ড বন্তি গছি কেতিয়াৰ পৰা জ্বলি আছে? আৰু বাকী ইয়াত ন লাগে বুলিও শুনিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম কথাখিনি। আমি এই মালপথাৰ অঞ্চলতে জন্ম হৈছোঁ। আমাৰ এতিয়া প্ৰায় 54 হৈছে বয়স। আমি দেখাৰ পৰা এই অৱস্থা যেনেকুৱা আছিল তেনেকুৱা হৈ থকা নাই। আগত এইটো পুৰণি দিনৰ বস্তু। 1868 খ্ৰীষ্টাব্দতে এই ভেটিভাগ নিৰ্মাণ কৰিছিল, যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিল। আমাৰ গুৰুৰ লগত যেতিয়া বিদ্ৰোহ হৈছিল, বিদ্ৰোহ আচৰণত ৰজাৰ অত্যাচাৰত তেতিয়া আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনৰ এয়া 9মজন পুত্ৰ, তেওঁৰ নাম অষ্টভুজ দেৱ। অষ্টভুজ আমাৰ গুৰু আছিল। তেওঁ আহি ভেটি নিৰ্মাণ কৰাইছিল। শদিয়াৰ পৰা মানাহলৈ সকলো মায়াময়া ভক্ত ইয়াত একগোট কৰি 8 লাখৰ অধিক, তাৰমানে 8,90,000 ভকত এই বৈকুণ্ঠতে থিতাপি লৈ সকলোৱে আহি এই আমাৰ অসমখনৰ মাজমজিয়া, আমাৰ হৃদয়ত যেনেকৈ নাভি আছে, অসমৰে মাজমজিয়া এয়াই হ'ল নাভি। আমাৰ গুৰুৱে গৱেষণা কৰি নিজে আয়ত্ব কৰি এই জেগাত 24 চাপ দ পানী নাৱেৰে আহি, ইয়াত মানে দ পিটনি জেগা আছিলে, তেতিয়া সেই ভকতসকলক ইয়াত তেওঁ লৈ পেলাই এই মায়াময়া মতকসকলৰ যিটো মায়াময়া ভক্ত, তেওঁ চিন স্বৰূপ থাকিবৰ কাৰণে এই ভেটিভাগ নিৰ্মাণ কৰি থৈ গুচি গ'ল। তেওঁ ইয়াতে অন্তৰ্ধান হৈ গ'ল। তেওঁক আজিলৈকে আমি বিচাৰি পোৱা নাই। তেওঁ ক'ত গ'ল, কি কথা, এই বস্তুভাগ আমি তেওঁক আজিলৈকে উদ্ধাৰ কৰিব পৰা নাই। আমি দেখাত এই তেতিয়া দিনৰ পৰাই বন্তি প্ৰজ্বলন কৰি আছিলে ইয়াত। এই তেতিয়া সেই ভেটি নিৰ্মাণ কৰাৰ পাছত মানৰ আক্ৰমণ চলিল, মানৰ যুদ্ধ হ'ল। মানৰ যুদ্ধত মোৱামৰীয়া ভক্তসকল য'ত ত'ত আৰু যেনিয়ে তেনিয়ে পলাই থাকিবলগীয়া হ'ল, কিছুমান মৃত্যু হ'ল। সেই তেতিয়া বস্তু যদি সিঁচৰতি হৈ গুচি গ'ল আৰু তাৰপাছত এই জেগাত গোট খোৱা মানুহ নাই, চব আঁতৰে আঁতৰে এই মালপথাৰ অঘাইটং, হাবি, বাঘ, ঘোঁ এনেকুৱা তাৰমানে জেগা, মুকলি জেগা, এই চৰাই চিৰিকটিয়ে বাস কৰা জেগা, হাবি জংঘলত তেনেকুৱা জেগাত এই ভেটিভাগ নিৰ্মাণ কৰি থৈ গ'ল। এতিয়া আমাৰ এই দহোটীয়াৰ পৰা আহি পেলাই এই মালপথাৰতে আমাৰ ককাই থিতাপি লৈ টঙী
খুটি মাৰি পেলাই বহুত ওপৰত তাৰমানে ঘৰ সাজি তেওঁ ইয়াতেই বাস কৰিছিল। বাস কৰি থাকি তাৰপৰা এইখিনিতে 3জন মানুহ 3টা বহা হিচাপে মালৌ পথাৰত পাম পাতি পেলাই এইখন ৰাজ্যতে তেওঁ এই অসমত এই আমাৰ মালৌ পথাৰতে নিৰ্মাণ কৰি থাকিলে। থাকি সেই তেতিয়া দিনৰ পৰা দিনত 2টা বজাতে বন্তি জ্বলাব লাগে। ককাই যেতিয়া ইয়াত বন্তি জ্বলায় দিনৰ 2 বজাত বন্তি জ্বলাই থৈ যাব লাগিব। হয় নতু বাঘ আহে ইয়াত এইবোৰ ইকৰাণী হাবি জংঘল। সেই আমাৰ ৰাস্তাটো সিটো পাৰে এই ককাৰ ঘৰ আছিল, আমাৰ ককাৰ ইয়াৰ ঘৰ আছিল। আপোনাৰ ককাই মানে ককাৰ বন্তি ককাৰ দিনৰ পৰা বন্তি আৱিষ্কাৰ কৰিছে আমাৰ ককাই। হয় হয় ইয়াত বন্তি জ্বলানি মালৌ পথাৰত তেতিয়া মানুহজন নাই নহয়। ককাই সেই ভেটিভাগ তাৰ আগৰ পৰাই তাৰমানে নিৰ্মাণ চলি আছে। এই নামঘৰ সজা উপায় নাই। যেতিয়া অলপ অলপ আয়ত্ব হৈ কমিটি গোট খাই পেলাই এভাগ নামঘৰ নিৰ্মাণ কৰিবৰ কাৰণে সেইটো আমাৰ ককাহঁত থাকোঁতেই অনুমান কৰিছিলে নামঘৰ এভাগ সাজিছিলে বুলি কৈছে। আমি তাৰ সূতা 4টা সূতা দেখি পাইছোঁ, কিন্তু সেইবোৰ বসতে ইয়াত আমাৰ কমিটিৰ উত্থাপন নাই। তেতিয়া সেই সভাপতিজনে থাকোঁতে ইয়াত এই যেতিয়া নামঘৰ নিৰ্মাণ কৰি দিলে, দিনটো কাম কৰিলে, ৰাতিলৈ গৈ যিজন মেইন মিস্ত্ৰী হেড তেওঁ মৃত্যু হ'ল। তেজ বমি কৰি মৃত্যু হ'ল। বাকীকেইজনো অকণমান গণ্ডগোল। তেতিয়া সেই ভকতসকলে সপোনত দেখা পায় সেই কামটো লগে লগে আৰু সকাম দিম বুলি তাৰমানে আগ কৰি পেলাই বন্ধ কৰি দিলে। তেতিয়া সেই ভাগৰ সেই চিৰি 4টা ৰেলৰ চিৰি আছিল। ৰেলৰ চিৰি এতিয়া এটা আছেই হ'ব পাৰে, তাত মাত্ৰ একোট প্ৰায় 12-12মান হ'ব তেনেকুৱা জেগা এটুকুৰাতে। সেইটো কৰিলে আৰু কৰিব নোৱাৰিলে। ইয়াত তাৰমানে কোৰ মাৰিব নোৱাৰে। ইয়াৰ ভেটিৰ ওপৰত আপুনি কোৰ মাৰিব নোৱাৰে। তাৰ মাটি অকণমান এতিয়াও লৈ যাব নোৱাৰে। ভেটি বান্দৰীৰ ভিতৰৰ পৰা যদি আপুনি মাটি এখন পূজা কৰিবলৈ নিওঁ বুলি কয় সেইটোও নিব নোৱাৰে। আমি শুনা বা আমি দেখা। তাৰপিছত যেতিয়া মোৰ ককা শেষ হ'ল, তাৰপিছত আমাৰ মাজু ককা সৰু ককা তেওঁলোকেও বন্তি জ্বলাই ইয়াত গুচি গ'ল। আমাৰ দেউতা ভাগত পৰিল। দেউতাইও বন্তি জ্বলালে। প্ৰায় দেউতাই 27 বছৰমান ইয়াতে বন্তি প্ৰজ্বলন কৰি থাকিলে। তাৰপিছত দেউতা যোৱাৰ পাছত আমাৰ দাদা মাজু ককাৰ দাদা জ্বলালে। মাজু ককা দাদা যোৱাৰ পাছত আমাৰ দাদা এজনে জ্বলালে। মোৰ মাজু দাদা জ্বলালে বন্তি। জ্বলোৱাৰ পাছত ইয়াত সেই মানুহ নাপাই পেলাই কমিটিৰ সিদ্ধান্ত মতে এই 2008 চনত মোক এই বন্তি ভাগ জ্বলাবলৈ প্ৰজ্বলন গুৰুৰ আজ্ঞামতে। মই তেতিয়া বয়স সৰু, পৰিয়াল আছিল, মই নকৰোঁ কামটো। এই কমিটিয়ে হেৰি কৰি পেলাই মোক কমিটিয়ে সিদ্ধান্ত কৰি নোৱাৰিলে। গুৰু সাক্ষাতে গুৰুৰ বাক্য ৰক্ষা কৰিহে এই বন্তি গছ মই ইয়াত জ্বলাবলৈ আজিলৈকে পাই আছোঁ। মই বহুত দিন তাৰমানে এতিয়া যোৱা লকডাউনৰ পৰাহে মোক তেওঁলোকে এটা মজুৰি দিছে অকণমানি। তাৰ আগত মই নিজে অকলেই তাৰমানে তেওঁলোকৰ পৰা মজুৰি নোলোৱাকৈ এই তাৰ আগত খাটি আছিলোঁ। মোক আপোনালোকে এই দিনৰ ভাগত নাপায়। তাৰমানে মই সদায় বন্তি জ্বলাওঁ, গুচি যাওঁ। ইয়াত কৰ্ম ৰাইজক প্ৰসাদ দি হেৰি কৰা নাছিলোঁ। এই যোৱা লকডাউনৰ পৰা মই এতিয়া ইয়াত ব্যস্ত। এই মোক ৰাইজে দেখিছে নামঘৰীয়া বুলি জানে। আগতে মোক নাজানে যে মই এজন নামঘৰীয়া কাম কৰি থাকে, সেইটো অনুভৱ নাই। এই তেতিয়া এই তেনেকেই চলি আছে। এতিয়া আৰু এই প্ৰায় 96 মানত 99 1999 মানত এই নামঘৰ ভাগ ভকতে আৱিষ্কাৰ কৰি ল'লে। লৈ পেলাই ইয়াতে হৈ গ'ল। তাৰমানে কামটো চলি আছে। ইয়াত সৰু নামঘৰ ভাগ হৈছিল। সেই নামঘৰ ভাগৰ পৰাই 2 টকা 4 টকা ইনকম হৈ এই ডাঙৰ নামঘৰ ভাগ স্থাপন হৈছিল। তেতিয়াৰ পৰা তাৰমানে ভকতে নাম ল'বলৈ ল'লে। ভকত আহি নাম লয়, নাম প্ৰসংগ হয়। তাৰপিছত আৰু ৰাইজ আহি গ'ল, সমাগম। এতিয়া টকা পইচাও আহে। তেনেধৰণে আহি এই ভাগ এতিয়া এনেকুৱা পৰিস্থিতি পাইছেগৈ আৰু আমি জানিছোঁ। এই বন্তিগছি কিমান দিনৰ পৰা কেতিয়াৰ পৰা জ্বলি আছে? এইটো বন্তিগছি আমাৰ যেতিয়া আজু ককা আছিল, ককা দিনতেই সেই গছত বন্তি জ্বলাই আছিল। সেই বন্তি গছ অনুমান কৰি কমিটিয়ে এতিয়া তাক সংৰক্ষণ দি পেলাই বন্তি গছ যেনিবা জ্বলাই আছে। আগত কাঠৰ এটা বনাই পেলাই তাত এগছ মাটিৰ বন্তি জ্বলাই থোৱা হৈছিলে।
তেতিয়া সেই আগৰ বন্তি গছ আছিলে নাওখনৰ নিচিনা বন্তি গছ আছিল হয় প্ৰায় 1/2 লিটাৰমান তেল ধৰা হয় এখন নাৱৰ মাটি চাকি বন্তি গছ আছিল সেই তেতিয়াই সেই যেনেকৈ জ্বলি থাকে বতাহ ধুমুহাটো বন্তি গছ নুমাই নাযায় নমাই কেতিয়াও গছতে ওলমি জ্বলি থাকে যদিও বতাহ ধুমুহাত নুমাই যোৱা নাছিল হয় হয় সেই বন্তি তেল এদায় হ'লেহে নুমায় এনেকুৱা হয় এতিয়াও আমি এই গছ বন্তি জ্বলাই আছোঁ প্ৰায় কলিতা খলং কেতিয়াবা কাচিতহে নুমায় আৰু এনেকৈ নুনুমায় নমাই তাক যদি ৰাতিপুৱা গধূলি তাক যদি আমি দৰ্শন কৰোঁ দৰ্শন কৰিলে কেতিয়াও নুনুমায় যদি দৰ্শন নহয় তেতিয়া কিন্তু নুমাবলৈ খঙতে নুমাই যায় এনেকুৱা কিবা এটা পাইছোঁ। হ'ব পাৰে হয় কেতিয়াবা অকস্মাত দেৰি হ'লে মই এইফালে বন্তি জ্বলাই ভাত জ্বলিয়ে আছে আঁতৰ পৰা দেখা কিন্তু মই ওচৰৰ পৰা যেতিয়ালৈকে তাক দৰ্শন কৰি নাহোঁ মোৰ মনটো এতিয়া শান্তি নহয় শান্তি নালাগে মই এতিয়া সদায় তাৰমানে গধূলি তাক বন্তি গছৰ কাৰণ ওচৰলৈ যাওঁ গৈ খলিতাডাল কি হৈ আছে কি নহয় চাওঁ কিন্তু তেল 5 লিটাৰ জ্বলিয়ে থাকে নোমোৱা নাই বহুতে কোৱা শুনিছোঁ মানে যে মানৰ যিখিনি আক্ৰমণ কৰিবলৈ আহিছিলে সেই শত্ৰুসকলক কাটি পেলাই এই ভেটিতে সকলোকে পুতি পেলোৱা হৈছিলে কথাষাৰ মিছা সেই ভাগ মিছা মিছা এই ভেটি বনোৱাৰ পাছতহে মানৰ যুদ্ধ আৰম্ভ হৈছে হয় 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 এই যুদ্ধ যেতিয়া বনোৱাৰ পাছত বনোৱাৰ পাছতহে এইটো মানৰ যুদ্ধ ভাগ আৰম্ভ হৈছে ইয়াৰ পৰা মই কিতাপ লৈ যাম আমাৰ তাৰমানে এই হেৰিয়া সত্ৰৰ ইতিহাস মায়ামাৰ সত্ৰৰ ইতিহাস ইয়াত ডাঙৰীয়া থাকে হয় কেতিয়াবা আপোনালোকে দেখা পায় নেকি বাৰু তেনেকৈ দেখা নেদেখায় এতিয়া তাৰমানে ধৰি লওক দেখে আপোনাৰ যদি আমি মানুহ এজন সাধক ওলাওঁতেই আমি গৈ পেলাই তেওঁক থিতি দি পেলাই কি নহৈছে কি নহয় যদি সাক্ষাৎ ভগৱান ওলাই যায় তেতিয়া বাৰু আমি মানিলে ৰ'বনে আমি নাযাবা বুলি ক'লে ৰ'বনে যদি ভগৱান ওলাই দিয়ে ভগৱান যে মানৱী নৰয় ঈশ্বৰ আমি তাকে তুলনা কৰিব নোৱাৰোঁ আমাৰ গাতে ঈশ্বৰ আছে নৰয় ঈশ্বৰ তেনেকৈ আমি এতিয়া সকলোৱে আপোনাৰ মুখখন মই দেখিছোঁ মুখখন আপুনি দেখিছে কিন্তু মই আপুনিহে মোক দেখাটো আপোনাৰ আমাৰ সেই ভাৱটো অহা নাই আমি দাপোনখন চাইহে আমাৰ স্বাস্থ্যটো আমি দেখিছোঁ কিন্তু আমি দেখিবলৈ হ'লে এইজনৰ মুখখন দেখিছোঁ যেতিয়া এইজনহে মই হয় বৰ ডাঙৰ কথা ক'লে আপুনি এইখন হয় আমি এইজনক দেখিছোঁ এইখন মুখ মোৰ হয় এওঁ দেখাখন তেওঁ মই এইখন মুখ দেখিছে এওঁ সেইটো আমাৰ অনুভৱটো হ'ব লাগিব হয় সেই অনুভৱ ভাগ আমাৰ নাইকিয়া হৈ আছে আমি গৱেষণা কৰিব পৰা নাই আপুনি চিন্তা কৰিব যে নিজৰ মুখখন নিজে দেখিছোঁ জানো নাই দেখা আইনাখনৰ লোকৰ সহায় লৈহে আমি দেখিছোঁ তেতিয়াহ'লে আমি তোমাকহে দেখিছোঁ আমি এইখন মুখে দেখিছোঁ এইখনহে মোৰ মুখ সেইটো ভাবিব লাগিব আমাৰ অন্তৰত যদি ভাবোঁ তেতিয়া যে মই এইজন সেই ঈশ্বৰ এই বস্তুটো আমাৰ মাজত অলপমান বুজাবুজি হোৱা নাই সেইকাৰণে আমি অনুভৱটো কৰিব পৰা নাই আমি সেইকাৰণে বিচাৰি ফুৰিছোঁ ভগৱানক বিচাৰি ফুৰিছোঁ আমি বুজি নাই পোৱা কাৰণে আমি বিচাৰিবলগীয়া হৈছে আপোনাৰ নামটো জানিব পাৰিম নেকি মোৰ নাম অজিত হাজৰিকা হয় ভাল লাগিল আপোনাক লগ পাই ইয়াত ন লাগে বুলি শুনিছোঁ নলগা উৎসৱ ভাগ আমাৰ সেই তাৰা যে অন্তৰ্ধান হৈ গ'ল অন্তৰ্ধান হ'লত আমি গুৰুক বিচাৰি নাপালোঁ এই নলগা উৎসৱ ভাগ আমি প্ৰথমে আমাৰ এই মালৌপথাৰ অঞ্চল কৃষিজীৱী মানুহ আমি অকল ধান খেতি কৰি সেইটো সকলো ব্যৱহাৰ কৰা হয় সেইকাৰণে প্ৰথমে গুৰুত লাগিবা ভকতত লাগিবা সজনীয়াল লাগিব মগনীয়াল লাগিব তাৰ পাছতহে আমাৰ পচা খলিয়াল লাগিব আমি সেইকাৰণে প্ৰথমে খেতি কৰা যিটো ধান সেই ধানটো আমি গুৰুক অৰ্পণ কৰি লওঁ আমাৰ সকলো ময়া ভক্তসকলে খাবলৈ গ'লে টোপোলা বান্ধি থৈ দিম ইয়ালৈ আহি দিবহি তেনেকৈ আমি গুৰু নামত সেই ভাগ ন লগোৱা কেঁচা পিঠাগুড়ি খুন্দিব সকলোৱে ইয়াত সেই তেনেধৰণে যেনিবা নভাগ লগায় ভোজটো নাখায় ভোজটো পাছতহে খায় আমাৰ পথাৰত এইফালে কাষত হেনো গায়নে বায়নেৰে সৈতে বান্দৰীৰ ভিতৰতে বান্দৰীৰ ভিতৰত গায়ন বায়ন আহিব সকলো জেগাই বহিব ইয়াত মানে মানুহ জেগাই নাই যেনিয়ে তেনিয়ে বহিবই আৰু মানে সকলো বহিবই নিজে সেইটো ব্যৱস্থাখিনি কৰি লয় এতিয়া আপোনালোক আলহী আহিলে আমাৰ নামঘৰৰ ভিতৰত সেইটো নামঘৰৰ পৰা
হয় হয় হা আমাৰ নামঘৰত ইয়াতে এইখিনি বন্ধ থাকে, এইখিনিতে কৰাই ল'ব, এইফালে কুপন দি প্ৰসাদ এইফালে দিব। আমাৰ ইয়াত 9 বজাৰ আগত নাম প্ৰসংগ হৈ প্ৰসাদ দিয়াটো কৰি দিব লাগে। হয় হয় আমি 9 বজাৰ আগতে প্ৰসাদটো দি দিওঁ সেইদিনাখন, দিয়াৰ পাছত আৰু প্ৰায় প্ৰসাদ দি দিয়ে। তেনেধৰণে ব্যৱস্থাটোতে চলি আছে। ধন্যবাদ, আপোনাক লগ পাই বহুত ভাল লাগিলে। মই বহুখিনি কথা জানিব পাৰিলোঁ, মই আনকো জনাব পাৰিম এই বিষয়ে। পাৰিব হয়, মই কিতাপ এখন বিচাৰিম আপোনালোকৰ পৰা, কিমান মূল্য মই লৈ যাম। বৰভেটিৰ বিষয়ে জানিবলৈ মই এই দুখন পুথি সংগ্ৰহ কৰিলোঁ। ইয়াৰ বিষয়ে মই জানি পেলাই যিখিনি পাৰোঁ লিখিম আপোনালোকলৈ। বাকী আপোনালোকেও সংগ্ৰহ কৰিব, আহিব বৰভেটি নামঘৰলৈ। মাহাত্ম্য থকা এটি নামঘৰ, আপোনালোকৰ মনৰ কামনা পূৰ্ণ হ'ব। মই জনাম বাকীখিনি আপোনালোকক পঢ়ি পেলাই। অষ্টভুজ বৰভেটি নামঘৰত এটা প্ৰথা মই দেখা পালোঁ। ইয়াত সকলোৱে নিমখ দান দিয়ে। ইয়াত কিয় নিমখ দান দিয়ে আপোনাৰ পৰা অকণমান জানিব পাৰিম নেকি? নিমখটো দান দিয়া আমাৰ ভক্তসকলে যি তাক ভগৱানৰ ওচৰত অৰ্পণ কৰিবলৈ মন আছিলে, সোণ 1 কেজি মই দিব পৰা হ'লে ভাল আছিলে। হয় হয় সোণটো দিব নোৱাৰোঁ, কিনিবলৈ অসমৰ্থ। হয় সোণৰ বিপৰীতে লোণ দান দিয়া হয়। হয় হয় লোণটো দান নহ'লে নহয়, সকলো আমাৰ জীৱ মাত্ৰে সকলোৱেই নিমখটো ব্যৱহাৰ হয়। সেইকাৰণে সোণতকৈও ই বিপৰীত দাম বেছি সেই বুলি ধৰি ল'ব লাগিব। হয় হয় সোণৰ বিপৰীতে হয় লোণ দান। লোণ নহ'লে নহয়, সকলোৱে তাক ব্যৱহাৰ কৰা হয়। হয় সেইকাৰণে নিমখ যেনেকৈ পানীত দিলে কমি যায়, সকলো দুখ দুৰ্গতি সকলো তাতে খণ্ডন পায়। খণ্ডন পায়। সেইকাৰণে আহি পেলাই ইয়াত এই নিমখটো দান দিয়ে। হয়, ইয়াত আৰু সকলোৱে নাজানে বস্তু দিব লাগে, দিছে, তাৰ কাহিনীটো নাজানে। কাহিনীটো নাজানে। মনে ভাবিছিলোঁ মই ভগৱান আছে যদি সোণ 1 কেজিকৈ দিব পাৰিলোহেঁতেন। হয়, এতিয়া সেই সোণৰ বিপৰীতে লোণ দান দিয়া হয়। লোণ দান দিয়া হয়। এতিয়া কিছু লোকে ভাবে যে এই আমুকে মোৰ বস্তু এটা লৈ গ'ল, এই মই নিমখ দান দি দিওঁ। কিন্তু তেনেকৈ দিছে যদি যেনেকৈ দিছে তেনেকৈ তেওঁলোকে উপায় পাইছে। হয়, তেওঁলোকে মনে অলপমান বিশ্বাস পাইছে, সেইকাৰণে আহি পেলাই এই বস্তুটো দিছে। হয় হয় তেনেকুৱা ধৰণে সোণটোৱে হ'ল আমাৰ সকলো মহিলাসকলৰ বাবে উপযোগী বস্তু নহয় জানো, মৰমৰ। হয় হয় এই নিমখ বস্তুটো তেনেদৰে সকলোৰে মৰমৰ বস্তু, নহ'লে নহয়। সকলোকে লাগে। হয় হয় সেইধৰণে অনুমান কৰি পেলাই তাৰমানে দিয়াৰ গুণে এইটো তেওঁলোকে সম্পূৰ্ণ হৈছে। এই আমাৰ ইয়াতো দিয়ে তেনেকৈ হেৰিয়াত বৰদোৱাটো দিছে নামঘৰত। সেই নিমখটো ব্যৱহাৰ চলি আছে। সেইটো আলমতে ইয়াতো সেই নিমখৰ ব্যৱস্থাটো হৈ আছে। এতিয়া কিছুৱে আহি বাহিৰত দি দিছে, জেগাত পেলাই দিছে, তাত ভেটি গছৰ গুৰিত ঢালি দিয়ে, গছবোৰ মৰি যায়। এতিয়া কিছুমানে ধূপডাল জ্বলাই দিছে, সেইটো অপবিত্ৰ হয়। যদি ধূপটো জ্বলাই তাক যদি ব্যৱহাৰ কৰিবলৈ নহয়, তেতিয়াহ'লে সেইটো লোকচান। সেইটো আমি ভগৱানক দিয়া নহ'ল। ভগৱানক দিয়া বস্তুটো ভালকৈ তেওঁ খাব পৰাকৈ দিব লাগিব। বস্তুটো কিবা এটা খৰচ আছে, মূল্যটো, সেই মূল্যটোৰ বস্তু মূল্য সাধন হ'ব লাগে। তোমাৰ আমি কিনি আনিছোঁ 10 টকা 15 টকা দি, কমিটিয়ে পাব 5 টকা। সেই 1 কেজি নিমখত 5 টকা, 1 কুইণ্টেল পালে 500 টকা পাব। কমিটি কিবা এটা উন্নতি হ'ব। তাৰে সংগ্ৰহ কৰি পেলাই সেই বস্তুটো তাৰমানে ব্যৱহাৰ কৰি আছে। হয়, ধন্যবাদ। বিদায় লোৱাৰ পিছতো তেখেতৰ পৰা আৰু 2টা কথা আমি জানিবলৈ জানিলোঁ। এতিয়া আপোনালোকৰ পৰাও বিদায় ল'ম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আপোনালোকক পুনৰ লগ পাওঁ। ধন্যবাদ।